নমস্কাৰ বন্ধুসকল, আজি খাব লৈছোঁ গাহৰি মাংস। গাহৰি তো গাহৰি তেলটো লগাই লৈছোঁ। গাহৰি তেলটো দি কেনে খাম আৰু লগতে গাহৰি পৰা ড্ৰাই ফ্ৰাই কৰি লৈছোঁ সুন্দৰকৈ। মূলা, পিঁয়াজ আছে, জলকীয়া, সুন্দৰকৈ এসাঁজ খাম আজি। চাই থাকক। বহুত দিনৰ মূৰত ড্ৰাই ফ্ৰাই কৰি গাহৰি খাইছোঁ গাইছ। গাহৰি তেলৰ লগত খাই বহুত ভাল লাগে। গাহৰি লগত পিঁয়াজটো খাই পাই আপোনালোকক খাবচোন। গাহৰি তেলৰ লগত ভাত খাই বহুত টেষ্টি লাগে। তেলটো সানি লৈছোঁ সুন্দৰকৈ। মাংস ড্ৰাই ফ্ৰাই কৰোঁতে যোনটো তেল ওলায় সেইটো তেল খাব লাগে, বহুত টেষ্টি লাগে। ঘৰৰ লোকেল ফিৰিঙি জলকীয়া, একদম মজা জ্বালা আছে। এইটো মূলা আৰু আলু ভাজি। পিঁয়াজটো গাইছ মই বহুত ফেভাৰিট, পিঁয়াজটো লাগিবই। গাহৰি তেল গৰম ভাততহে ভাল লাগে, কিন্তু ঠাণ্ডা ভাতত সানি নাখাব। ভাতটো গৰম হ'ব লাগে, তেতিয়া তৰকাৰী নহ'লেও চলি যায়। গাইজ, ভাত খাই হৈ গ'ল। আপোনালোকেও টেষ্ট কৰক কেনেকুৱা লাগে।